তো গাইজ সকলোকে স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। আজি মানে কেছ এটা হ'ল। কেছটো কি হ'ল মানে আজি মই বেলেগৰ মোবাইল দি ভিডিঅ' বনাইছোঁ। আজি যিহেতু বিশ্বকৰ্মা পূজা, সকলোকে প্ৰথমতে বিশ্বকৰ্মা বাবাক প্ৰণাম জনাইছোঁ আৰু সকলোৱে কি পূজা ঘৰত কি কৰিছে ক'ব। আজি মানে কেছটো কি হ'ল, মই আজি মানে সকলোৱেতো বাইক চাইক ধুই আছে, মোৰ বাইক চাইক একো নাই, গাড়ী চাইক একো নাই বৰ্তমান। সেইকাৰণে মই মোৰ যিহেতু ইলেক্ট্ৰনিক্স বা এনেকুৱা ধৰণৰ বস্তু আছে বুলি ক'লে মোবাইলটো আছে, গতিকে মই মোবাইলটো ধুই দিলোঁ আৰু এতিয়ালৈকে বৰ্তমানলৈকে মোবাইলটো অন হোৱা নাই। গতিকে মই বেলেগৰ মোবাইল দি ভিডিঅ' বনাইছোঁ। কি কওঁ, এই ভাইৰ মোবাইল দি ভিডিঅ' বনাইছোঁ। এই ভাই সাপোর্ট করে দিব, লাইক করে দিব, যদি ভিডিওটো ভাল লাগে লাইক শেয়ার কমেন্ট সব করে দিব। ছাপোৰ্ট কৰি দিব আছে। বাকী গাইজ কেনেকুৱা খবৰ খাতি কেনেকুৱা জনাব। আজি ভাবিলোঁ এনেই ওলাই আহিলোঁ, গতিকে ভিডিঅ' এটা বনালোঁ আৰু আপোনালোকে দেখিছে ৱাও চবকে পথাৰৰ মাজেৰে এনেকৈ গৈ আছোঁ ৰ'দৰ। বাকী বেলি ক'ত আছে বেলি, বেয়া গৰম লাগিছে। গৈ আছোঁ সিহঁতৰ ঘৰলৈ গৈ আছোঁ। বাকী আজি মানে দুটা কাম কৰিছোঁ মই। এটা কাম হৈ গ'ল এটা ব্লগ। আপোনালোকে বহুতে নাজানে ব্লগ আৰু ব্লগ ডিফাৰেঞ্চ নাজানে, গতিকে আজি ভিডিঅ'টোত আপোনালোকক বুজাম ব্লগ আৰু ব্লগ মানে কি। ব্লগ মানে হৈ গ'ল আপোনালোকৰ ধৰক দিনটোৰ নিজৰ এক্সপিৰিয়েঞ্চ মানে কিছুমান মানে আপোনাৰ ভিডিঅ'ৰ যোগেৰে প্ৰকাশ কৰা, সেইটো ব্লগ বুলি কয়। ব্লগ যেনেকৈ ডিম্পু বৰুৱা সিহঁতি বনাই নহয়। আৰু ব্লগ কাক কয়, ব্লগাৰ মানুহক চিনি নাপায়। ব্লগাৰবিলাকে মানুহে ব্লগাৰক চিনি নাপায়। ব্লগাৰ হৈ গ'লে সেইবিলাক আপোনালোকে ৱেবছাইট কিছুমান থাকি দেখিছে নহয়, যেনেকৈ আছাম কেৰিয়াৰ বহুত ধৰণৰ ৱেবছাইট আছে য'ত আপোনালোকে ষ্টৰি বহুত নোটছ প্ৰভাইড কৰে। ৱেবছাইটৰ যোনবিলাক গুগলৰ সৈতে কাম কৰে সেইবিলাকক ব্লগ বুলি কয়। ব্লগ এতিয়া আপোনালোকৰ তেনেকুৱা ধৰণৰ মই এটা ব্লগাৰৰ কাম কৰি আছোঁ, মানে অলপ কাম লাগিছে আৰু ৱেবছাইট যাৰ নাম হ'ল studyasam.in, আপোনালোকক কৈ আছোঁ চাই থাকক। আৰু মানে আজিৰ বিশ্বকৰ্মাৰ দিনটোত মই আজি মানে কাম এটা কৰিছোঁ। কামটো মানে আগতে কৰিছিলোঁ। কামটো মানে কি হ'ল, মোৰ এটা এডুকেশ্যনেল ৱেবছাইট আছে studyasam.in নামৰ। আপোনালোকে যদি গুগলত মাৰে বা ডেছক্ৰিপশ্যনটো মই লিংক দি দিম, তাত মানে মই কাম পেলাই থৈছিলোঁ। বহুত দিন কাম লাগিব পৰা নাছিলোঁ। বাকী এতিয়া বিশ্বকৰ্মা পূজা হয়, মোৰ লগৰ সঞ্জিত দত্ত নামৰ লগৰ এটা আছে আৰু সি আৰু মই studyasam.in নামৰ এটা ৱেবছাইট খুলিছোঁ, য'ত আপোনালোকে সকলো বিনামূল্যে পাব। মানে ষ্টুডেণ্টৰ কাৰণে হয়, ষ্টুডেণ্ট প্লাছ আপোনালোকৰ জিকে সকলো মানে নোটছ আপোনালোকৰ আপ টু 6 to আপোনালোকৰ 12লৈকে সকলো নোটছ ফ্ৰী পাব। সকলো মানে কুৱেশ্যন আনচাৰ সকলো ফ্ৰী দিবলৈ চেষ্টা কৰিম। লগতে মোৰ বন্ধু এজন আছে সঞ্জিত দত্ত নামৰ, আমি দুজনে মিলি কিনি খুলিছোঁ। বৰ্তমান ৱেবছাইটৰ প্ৰায়বোৰ কাম হৈ গৈছে আৰু অলপ কাম আছে। সকলোৱে আপোনালোকে আশীৰ্বাদ কৰিব, মৰম কৰিব। আৰু বেছিভাগ মোৰ ভিউৱাৰ্ছ সৰু আছে, সেইকাৰণে মানে মই ভাবিলোঁ ৱেবছাইট এটা এনেকুৱা খুলিলে বহুত সুবিধা হ'ব সকলোৰে বাবে। আৰু য'ত মানে 6 to 12লৈকে সকলো নোটছ প্ৰভাইড কৰিম। আৰু যিসকলৰ মানে প্ৰিপেৰেশ্যন কৰি আছে বেলেগ এক্সামৰ কাৰণে, ধৰক ইণ্টাৰভিউৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, সিহঁতৰ বাবেও মানে সকলো জিকে প্ৰভাইড কৰিম। আৰু ৱেবছাইটটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি আছোঁ। আপোনালোকে যদি studyasam.in নামৰ গুগলত মাৰে আহি যাব। বাকী আজিৰ দিনৰ পৰা আৰম্ভ কৰিম বুলি পূৰা ফুল ট্ৰাই কৰিম বুলি ভাবি আছোঁ। আৰু ভিডিঅ'টো মাজে দি থাকিম, কাৰণ আৰু ক'তনো ওলাই যাওঁ, এনেই ওলাই আহিলোঁ ৰাস্তাৰ ফালে, ইহঁতৰ ঘৰলৈ গৈ আছোঁ, পেহী লোৱা হয়। বাকী গৈ আছোঁ, তাতে বোলো ভিডিঅ' এটা বনাই দিওঁ, আপোনালোকে কথাটো কৈ দিওঁ যে এনেকুৱা কথা। বাকী মৰমবোৰ দি থাকিব, আপোনালোকে পাহৰি নাযাব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এইটো কি খেল হয়, মই খেলিব পাৰিম নাই? হে কেনেকৈ খেলে? আজি পুৱা মানে এনেকুৱা লাগিছিলে যেন একদম পূৰা আজি বতাহ বৰষুণ দিব, একদম বতৰটো কিবা ডাৱৰীয়া হ'ব, একদম পূৰা তেনেকুৱা ধৰণৰ হ'ব নিচিনা লাগিছিলে। আজি ভাবিছিলোঁ দিনটো মানে বিচনাতে কটাম বুলি ভাবিছিলোঁ, কিন্তু আজি একদম ব্ৰাইটনেছ বঢ়াই দিছে। আপোনালোকে চব কেনেকুৱা হৈ গৈছে, পূৰা বাপৰে একদম ৰ'দ। আৰু এইপিনে দেখিছে নহয়, দিয়ক আৰু এনেকুৱা ৰ'দৰ মাজে গৈ আছোঁ আৰু পালোহি আৰু দেই। আজি একদম ব্ৰাইটনেছ বঢ়াই দিছে। আপোনালোকে চব কেনেকুৱা হৈ গৈছে, পূৰা বাপৰে একদম ৰ'দ। আৰু এইপিনে দিয়ক আৰু এনেকুৱা ৰ'দৰ মাজে গৈ আছোঁ আৰু পালোহি আৰু দেই।